এজন খেতিয়কৰ 4জন পুত্ৰ আছিল। চাৰিও ভাতৃয়ে সদায় নিজৰ মাজতেই কাজিয়া কৰি আছিল। ইজনে সিজনৰ ওচৰত থিয় হৈও ভাল নাপাইছিল। খেতিয়কজনে তেওঁলোকক লৈ বৰ চিন্তিত হৈ পৰিল। 4জন পুত্ৰৰ মাজত একতাৰ অভাৱ আছিল। প্ৰত্যেককেইজনক পাঠ শিকাবলৈ সিদ্ধান্ত ল'লে। এদিন তেওঁ 4জন পুত্ৰক মাতি আনি কাঠৰ টোপোলা এটা দি ভাঙিবলৈ ক'লে। প্ৰতিজন পুত্ৰই অশেষ চেষ্টা কৰিলে, কিন্তু কোনেও কাঠৰ টোপোলাটো ভাঙিব নোৱাৰিলে। এতিয়া খেতিয়কে কাঠৰ টোপোলাটো খুলি চাৰিওজনকে এটাকৈ কাঠ দিলে। খেতিয়কে এতিয়া প্ৰত্যেককেইজনক সেই এডাল এডাল কাঠ ভাঙিবলৈ ক'লে। চাৰিওটা ল'ৰাই সহজেই হাতৰ কাঠ ভাঙি পেলালে। খেতিয়কে প্ৰত্যেককেইজনক ক'লে, মোৰ ল'ৰাহঁত, মই বিচাৰোঁ যে তোমালোক ইয়াৰ পৰা এটা শিক্ষা লোৱা। যেতিয়া লাঠিবোৰ একেলগে আছিল তেতিয়া কোনেও ভাঙিব পৰা নাছিল। যেতিয়া সিহঁত পৃথক হৈছিল তেতিয়া তোমালোকে সকলোৱে সিহঁতক ভাঙি পেলালা। তোমালোক মানুহবোৰো এই লাঠিবোৰৰ দৰে। যদি আপুনি একত্ৰিত হৈ থাকে তেন্তে কোনেও আপোনাৰ ক্ষতি কৰিব নোৱাৰে। ঐক্যতাই হৈছে শক্তি।